বিচাৰিলে সকলো বস্তু পোৱা নাযায়। সম্পৰ্ক এটা বিচাৰিলে ধুনীয়া হৈ নুঠে। তাক গঢ়ি তুলিবলগীয়া হয় সুন্দৰভাৱে। কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ বৰ সহজ, কিন্তু সেই ভালপোৱা গোটেই জীৱন ধৰি ৰাখিবলৈ বৰ কঠিন হৈ পৰে। বুজি পোৱাজনে অতি সহজতে বুজি পাব, যোনে বুজি নাপায় তাক হেজাৰ বুজালেও বুজি নাপাব। আচলতে ভালপোৱাত বুজাবুজি বা বিশ্বাস বহুত প্ৰয়োজন হৈ পৰে। যদি এবাৰ বিশ্বাস ভাঙি যায়, তেনেহ'লে দ্বিতীয়বাৰ বিশ্বাস কৰিবলৈ টান হৈ পৰে। এৰি যোৱাজন কেতিয়াও আপোন হ'ব নোৱাৰে, আৰু এৰি যোৱাজনৰ চকুত কেতিয়াও চকুৰ পানী নেদেখে। ভালপোৱা হৈছে এডাল এনাজৰী, যিডাল এনাজৰী এবাৰ ছিঙিলে দ্বিতীয়বাৰ জোৰা দিবলৈ বৰ কঠিন হৈ পৰে। বিশ্বাসেৰে ভৰা হাতখন কেতিয়াও এৰি নিদিব। যিজনে হেজাৰ কষ্টৰ মাজতো, হেজাৰ দুখৰ মাজতো আপোনাক খবৰ লয়, কেয়াৰ লয়, সেইজন আপোনাৰ বৰ আপোন মানুহ। কিমান আপোন সেইটো বিপদত পৰিলেহে গম পোৱা যায়।